আজিৰ দিনৰ বিগ ব্ৰেকিং নিউজ গাঁৱে গাঁৱে হৈছে চোৰ দিনে ৰাতিও হৈছে চোৰ আপোনালোকৰ সাৱধানে থাকক এইটো এটা ডাঙৰ ব্ৰেকিং নিউজ আজি ইয়াৰ পৰা পইচাটো খিয়াব লাগিব ইয়াৰ পৰা পইচা নিখিয়ালে নহ'ব সেইটো কাৰণে পইচাটো খিয়াব লাগিব হেই ইমান জংঘল ৰাস্তা ঐ বিপিন দা আছেনে আহ সোমাই নিশ্চয় নাই এই আপোনালৈ লৈ আহিছোঁ আজি বহ আপোনালৈ অলপ লৈ আহিছোঁ একদম ডাইৰেক্ট আনিছোঁ আৰু ইয়ালৈকে লৈ আহিছোঁ আপুনি প্ৰথম গ্লাছ দুটা আনক সেইটোৱে এই কি ওপৰত বহি আছ তই তললে আহ মই গ্লাছ লৈ আহোঁগৈ এই দুটা গ্লাছ মই মালটো বাকিয়ে দিওঁ দে বাক লওক আপুনি এই কালি পুখুৰীৰ পৰা মাছ চব নিলে চোৰে এনেকুৱা চোৰ আহিছে নহয় গোটেই ৰাতি পোহৰি দি থাক আপুনি দিছে নাই দিছোঁ মই পুৰা দিছোঁ মই কালি ৰাতি পুৰা গোটেই ৰাতিটো দিছোঁ মই কালি গোটেই ৰাতি মই ভাবিলোঁ বোলো আজি আপোনাক বোলো মাৰি থৈ যাওঁ গোটেই ৰাতি পোহৰি দি থাকিব এইটো ভালেই বহুত ভাল পালোঁ চোৰকতো পালেতো এনেকুৱা পিটিম নহয় চেণ্ডেলৰ মালা পিন্ধাম সিহঁতি হেৰি মানে এনেকুৱা নহয় সিহঁতক মানে কি ক'ব আপুনি সিহঁতক মই পালে মানে এনেকুৱা পিটিম মানে বাকী দিলোঁ দেই আপোনালোক যেনেকৈ হ'লেও আজি ইয়াৰ পৰা পইচাটো উলিয়াব লাগিব নহ'লে ইয়াৰ পৰা পইচা পোৱাটো টান দুপেকমান পাৰিলে ইয়াৰ পৰা লৈ ল'ব পাৰিম খাওঁ একদম মজা ইমানো খোৱা ভাল নহয় ৰাইট বিপিন দা আপোনাক কথা এটা ক'বলৈ আছিলে কি কথা আপোনাৰ যে পাওঁ পইচা 1000টো দিব নেকি সেইদিনা দিছিলোঁ লাগে নে এতিয়া লাগিছিলে মানে ঘৰত একোৱেই নাই তই বাঘ পইচা এইকেইটকা আছিলেহে এইটো দিয়ে দিছোঁ আপুনি পইচাটো দিয়ক আৰু এইকণ আপুনি খাই লৈ চোৰক খেদিব কি যে সেই আছিলে এইটো এইটোৱে যে আপুনি আজি 2 বছৰ কৰিলে নহয়নে আজি চোৰক ভালকৈ খেদিব ময়ো খেদিম পকেট গৰম হৈ গ'ল যেতিয়া সিহঁতি চোৰকেইটাই ভাল কাম কৰিব লাগে নাই সিহঁতি চুৰ কৰিব ছাগলী চুৰ কৰিব সেইটো মই চেণ্ডেলৰ মালা পিন্ধাই দিম পালে কিছুমান মানুহে ছাগলী পোহে গৰু পোহে আকৌ সিহঁতি চুৰ কৰি লৈ যায় সেই দুখীয়া মানুহকেইঘৰে বেমাৰত গৰুকেইজনীকে বেছি বেমাৰত চিকিৎসা কৰে সিহঁতি বুজিয়ে নাপায় মই যাওঁ ঘৰত কোনো নাই চাগে জাতিলাও গছ আছে জাতিলাওকে লৈ যাওঁ আৰু হ'ব তই যা মই আজি চাই ল'ম চোৰক আজি কি কৰি দিম ঠিক নাই একদম পুৰা চেণ্ডেলৰ মানে পিন্ধাই দিম দৌৰিবলৈ পালে আপুনি খানি একদম ব্লেড দিয়ে কাটি দিম চলি
তই যা আপুনি এয়া খাব দেই বটলটো দি থৈ আহিব মই কাইলৈ আকৌ আনিব লাগিব তই যা This the no shoe tips in this my যে সৰক দিম ভালকে ৰ গৈছো চোৰ সম্ভৱ আমাৰ পিছফালে আছে আজি ধৰিম চোৰক ঘৰত মানুহ আছিও লাগি আছে জাতিলাওটো ধুনীয়া আৰে কি হ'ব মানে আজি চোৰ ক'ত যাবি কোনোবা আহিছে চেছে আৰু আজি মাৰে খাম নেকি ঠিক নাই জাতিলাওটো ধুনীয়াই আছিলে আজি চোৰক মই দিম ভালকে বজে ক'ত যাবি আজি চোৰ ঐ এইটো কোনোবা নেকি ঐ মৰিলো বাবা বলা পানীতে পৰিলো মই দেখাই নাই ন মই টৰ্চটো আনিবলৈ পাহৰিলো চুলি কাটে আজি চোন খানি শোনে চেচ জাতিলাও খাব পৰা নহ'ব গেছটোৱে আহি গ'ল নহয় চেচ কোন তই শোনে একো চোৰ নাই মোলে বৰ কয় শুয়ে থাকক কেলা ক'ত শোনে কোনোবা আহিছে বলা চুৰ নকৰিবি জাতিলাওটো চুৰ কৰিছিলো আহি গ'ল নহয় গৃহস্থ ঘৰত নাই বুলি কৈছে এনেকা ঠাণ্ডা পানীত পৰিলো এবাৰ মই দুদিন গা ধুও কি নুধু ঠিক নাই এনেকা ঠাণ্ডা চুৰ নকৰিবি কোনটো ৰাস্তাত যাওঁ এতিয়া যাওঁ